তুলুং ভুতুং কৰে শিৱ ভাঙ লাৰু ঐ নাচিব লাগিছে শিৱ ডম্বৰু বজাই জনী কি হৈছে আৰু তোৰ একেবাৰে মন চন মাৰি বহি ৰলি যে নকবি আৰু মোৰ একদম মানে জোনালী নাই আজি অহা একেবাৰে মই কি যে কৰো ক'ত মৰো ক'ত থাকো এনেকুৱা লাগি সেইজনী আকৌ কলৈ গ'লনো কি আহিম আহিম বুলি কৈ কিনে মোক কৈ আছে মই বোলে পিছফালৰ পৰা মাত দিলো ঐ জোনালী আহিবি নাই গৈ আছো বুলি ক'লে আজি এতিয়ালৈকে নাই ফোন চোন কৰা নাই ফোনো মাৰিলো ফোনো চুইচ অফ ফোনো নালাগে একো নাই নোকোৱা নালাগে ক'ত পালেগৈ সি ক'ত পালেগৈ ঠিক নাই আৰু নাচি বাগি একে পখিলাজনী হৈ ক'ৰ পৰা আহিলি মই এই নামৰ পৰা আহিলো নামৰ পৰা আহি থাকোতে ভাবিলো তোৰ ঘৰতো সোমাই যাওঁ তামোল এখনো খাই যাওঁ আকৌ তই আকৌ কবি নহয় তামোল নাই বুলিয়ে কবি ক'ৰবাত আকৌ পাৰিলে এই যে আকৌ চিপিনি সেইটো কাৰণে কলো পাৰিলে নাই বুলিয়ে কবি দিবি আকৌ দেই এখন তামোল খাইহে যাম আৰু আহিছোৱে যেতিয়া মই চিপিনি মইচোন থাকিলে দিওঁৱে দে নহলে হ'বই নহলে খাবলৈ পামেই আৰু তামোলখনহে খাবি সেয়া চিপিনি বুলি নকবি আকৌ মানুহ শুনিলে মোক কি বুলি কম মোক এতিয়া চিপিনি বুলি ক'লে হাঁহিব নহয় ঐ বাহিৰতে বহো দে বাহিৰত বতাহো মাৰি আছে ভিতৰত বৰ গৰম বুজিছনে হ'ব দে ৰ মই চকীখন লৈ আহিছো বসু ইয়াতে বহ হ'ব দে ভিতৰত নাযায় যদি ইয়াতে বহো দে এখন বিচনী লৈছো দে হ'ব দে মই তামোল দোকানত খাম চুৰি তামোল খা দে তই তামোল খাই থাক মই ভিডিঅ'ৰ পৰা আহোগৈ ঠিক আছে এজনী দেখোন চুৰি বে মাছটা আজি ইয়াতে আছে এইকে পতাও ৰ চুৰি কি খবৰ তোৰ ভালে দে বা তই কেনেকে আহিবি নামঘৰত গৈছিলো তাত আহিবলৈ তামোল খাজা বুলি সোমালো তই আকৌ খবৰ হয় নেকি ইয়াত আহি কি কৰি আছ তই তামোল খাবলৈ সোমাবলৈ কোৱা নাই কথা এটা সুধো বেয়া পাবি নেকি তোৰ মানুহটো কলৈ গ'ল মানুহটো আছে ক'ৰবাত কিয় লাগে তোক কামলৈ গ'ল নে ঘৰতে গ'লো ঘৰত বহি গ'লে পেট চলিব বুজিয়ে নাপাওঁ আজি এপাক যাম বুলি ভাবিছিলো কেলে এনেই যাম আৰু চাহ একাপ নোখোৱাবি নে তহঁতৰ ঘৰলৈ গ'লে যাবি চাহকাপ খাওঁতে আকৌ কি হ'ব আকৌ ইমান কথা অলপ কথাবিলাক বুজিবিচোন মনৰ হয় কি হ'ল নো তোৰ তোক এতিয়া মই এনেকে বুজাব নোৱাৰিম নহয় কেনেকে পাৰিবিনো তই বুজি পোৱা নাই ন কিনো তাৰমানে কচোন খোলা খুলিকে ক তামোলখনকে খাই ৰচোন দে তামোলখন দিছ যদি মৰমত খাই লওঁ অলপ এনেকে মৰম চৰম কৰি থাকিবিচোন আমাকো দেই কি হ'ল তই সিফালে চালি যে নাই দে কি ক'ব লাগিছে ক কি ক'ম বুলি কৈছিলি নহয় আমাৰ চেহেৰাটো কি পচন্দ নহয় নেকি কি আকৌ চেহেৰা আকৌ ভালে আছে হে তোৰ একে মুখখন বৰকে গোন্ধাইছে ৰাতিপুৱা দাঁত ব্ৰাছ কৰা নাই নেকি মোক ইমান গেলা গেলা গোন্ধাই নে তো গোন্ধাইছে কাৰণে কৈছো আকৌ বা তাইৰ কথা মই দিনে ৰাতিয়ে ভাবি থাকো তাই আকৌ মোক এনেকে কথা কয় দিনতে গেলা সোপা খাই আহিব বোলে তইনো মোক কিজাই গেলা কোৱা দেখিছিলি গোন্ধাইছে আকৌ দেঙি তামোলৰ গোন্ধ গেলা তামোলৰ গোন্ধ আমি তামোল যে নাখাওহে কথা এটা কওঁ তই যে শুকাই খিনাই দিনে দিনে গৈ আছ ভিটামিন বেছি হৈছে নেকি বাৰু এজনী লাজ কৰিছো কিয় ক না মহাদেৱ ৰ তোৰ লগত কথা এটা আছে ক'ত যাব ওলাইছ মালতীজনী আহিলেই তই দালি লিখিছ মই যাবহে লাগিব যাওঁৱে নেকি এজনী আকৌ কিবা উলিয়াই মালতী বাইক আজিহে দেখা পালো বহুত দিনৰ পৰত আহিলো চুৰি পিছে তহঁতি কথা পাত দুইজনী লগ খালি মই এতিয়া যাওঁগৈ যা তোৰ লগত এনেও কথা নাই আমাৰ যাওঁ দে মালতী বাই মোৰ দেৰি হৈ আছে মই আহিলো যে এতিয়া টাউন এটা যাব হলে ই কম কাণ কাটা শিয়াল নহয় এইটো ফুটৰ পচলা একদম সঁচাকে কম নহয় চাবি দেই মই হলে যাওঁ ঐ মালতী ইমান টাইম কিনো কৰি আছিলি ভিতৰত
এই মই এইযোকে বিচাৰি ফুৰোতে মোৰ ইমান টাইম লাগিলে চাচোন চা মোৰ মানুহটো এইযোৰ আনি দিছে অ ভালে লাগিছে দে অ মালতী এইযোৰ সোণৰ ন ধুনীয়া লাগিছে কিন্তু দামটো কিমান পৰিছিলেনো এইযোৰ 14,000 অ ক'ৰ পৰা আনিছে গুৱাহাটীৰ পৰা আনিছো দে দে তোৰ যে পূজা বুলি দিলেই চিনিহে পোৱা নাই চিটি হলো মালটোকে আনি পেলাই হেৰি হ'ল মাকৰ বুলি পেলাই ক'বহে কৰিছে কিনো ইফালে ঘূৰ গৈ আছো নাই অ একো একো নাই চাদৰ মেখেলা এযোৰ আনিছো নহয় অ চাওঁ চাওঁ আজি দেখাব নোৱাৰিম নহয় অ কিয়নো এই চিলাব দিয়ে পঠিয়ালো একেবাৰে পূজাত আনিলে তেতিয়া দেখাব ভিডিঅ দেখিছনে আকৌ এটা দিলে নতুন তলে তলে তাত তোক মহাদেৱে কি কৈছিল ইমান সময় বহি নাই কোৱা নাই অ মালতী পূজা বুলি আমাকে নতুন কাপোৰ সোণৰ খুলি লাগে ৰমক জমককে নাযাবি আজিকালি আকৌ ল'ৰাবিলাকে এই বোৱাৰীহে কাপোৰ দিয়ে জান পতালি পতাক দে আমাৰোতো মন যায় নহয় ষ্টাইল কৰিবৰ কাৰণে